নমস্কাৰ বন্ধু বান্ধৱীসকল, মীৰা দেৱী ব্লগলৈ স্বাগতম জনালোঁ। আমি বাছত আহিলোঁ। আমি সকলোৱে লগ হৈ ভিক্টৰিয়া মেমৰিয়েললৈ গৈ আছোঁ খোজকাঢ়ি। ৰাস্তা দি গ'লে অলপমান দূৰ হয়, গাড়ীত যাব লাগে। আমি খোজকাঢ়ি গৈ আছোঁ শ্বৰ্টকাট ৰাস্তাৰে। কলকাতাৰ ফেমাছ ঠাইডোখৰলৈ আহি পালোৱেই আৰু। প্ৰথমতে ঘোঁৰা গাড়ীতে উঠিলোঁ। ভিক্টৰিয়াৰ মেমৰিয়েল ৰাস্তাৰ কাষতে গাড়ীখন আছে আৰু ঘোঁৰা গাড়ীখন ৰথৰ আৰ্হিত বনাইছে, বগা ঘোঁৰা। ৰাস্তাৰ কাষে কাষে বহুত ৰং বিৰঙৰ ঘোঁৰা গাড়ী আছে আৰু আপোনালোকে উঠিব খুজিলে ছিংগল ঘোঁৰাও পাব। এইটো ভিক্টৰিয়া মেমৰিয়েল। ঘোঁৰাৰ গাড়ীত গৈ আছোঁ, ঘোঁৰা ৰথ। ভিক্টৰিয়া মেমৰিয়েল গেটখন পালোঁ। লাগে এখন ঘূৰিলে 20 টকা আৰু ভিতৰত গ'লে 30 টকা। ইয়াত টিকেট লৈছোঁ। সেইখন গেটৰ পৰা মানুহবিলাক ভিতৰলৈ আহি আছে। ভিক্টৰিয়া মেমৰিয়েলৰ সোমবাৰে বন্ধ থাকে, কিন্তু গাৰ্ডেনবিলাক খোলা থাকে আৰু ভিতৰৰ গেলাৰী তাৰমানে মিউজিয়াম বন্ধ থাকে অকল। সেই মিউজিয়ামটো ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5 বজালৈকে খোলা থাকে। মিউজিয়ামটো চাবলৈ ভিতৰলৈ গৈ আছোঁ। মনটো বিৰাট ফূৰ্তি লাগি আছে। এজনকৈ টিকেটবিলাক চেক কৰি আছে আৰু ভিতৰলৈ যাব দি আছে। এইটোৱে হৈছে ভিক্টৰিয়া মেমৰিয়েলৰ ভিতৰৰ ছাইড। সেই ইংৰাজৰ দিনতে বনাইছিল, এতিয়ালৈকে ইমান ধুনীয়া কৰি আছে, ইমান সুন্দৰ কৰি বনাইছিল। সেই তেতিয়া দিনৰে ফটো, অস্ত্ৰপাতি, কাপোৰ কানি আছে বহুত মিউজিয়ামটোৰ ভিতৰত। ভিতৰততো বহুত ডাঙৰ, বহুত ধৰণৰ কিবা কিবি বস্তু আছে, সেইকাৰণে দেখাব নোৱাৰিলোঁ। 1906 আৰু 1921 চনৰ মাজতে ইংৰাজে বনাইছিল। এইপিনে বাহিৰত যোৱা ৰাস্তা আৰু দুয়োপিনে চিৰি আছে। সেইপিনেদি ওপৰত গৈ আছোঁ। ওপৰৰ পৰা বাহিৰৰ ভিউটো বিৰাটেই সুন্দৰ লাগিছে। ইয়াৰ পৰা তলৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। পিছফালৰ গেটেৰে ওলাই আহিলোঁ বাহিৰলৈ। ফটোতটো আগচাইডটোৱে দেখা পায় সকলোৱে, কিন্তু এইটো পিছৰ ভাগটো। সেইটো দেখিছেনে আপোনালোকে? অলপ ইয়াৰ পৰা দেখা পায়। সেইটো কলকাতাৰ টলেজ বিল্ডিং। এইখন পাৰ্ক। আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যদি ফুৰিব আহে, জুন জুলাই মাহত নাহিব। ইমান গৰম, আমাৰ গা জ্বলি যোৱা নিচিনা হৈছে। আপোনালোকে ফুৰিব আহিলে নৱেম্বৰ ডিচেম্বৰ মাহতহে আহিব। বিল্ডিংটো বহুত ডাঙৰ আৰু এৰিয়াটো বহুত ডাঙৰ। এদিনত শেষে নহয়, দুদিন হ'লেহে সম্পূৰ্ণকৈ চাব পাৰি। এইটো ছাইডৰ ভাগ হয়, ছাইডৰ ভাগতো ডিজাইন কৰা আছে আৰু বিল্ডিংটো ছাইডৰ পিনে ডিজাইন কৰা আছে। আমি ইয়াৰ পৰা বাহিৰলৈ ওলাই গ'লোঁ। ভিক্টৰিয়া মেমৰিয়েল ওচৰতে বিৰলা তাৰামণ্ডল আছে। এইটো চেণ্ট পল কেথেড্ৰেল। এইটো ভিক্টৰিয়া মেমৰিয়েলৰ ওচৰতে আছে, খোজকাঢ়ি আহিব পাৰি। আমি ভিতৰত নগ'লোঁ, বাহিৰৰ পৰা ফটো উঠি আহিলোঁ। বাছেৰে হাওৰা ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। বহুত আগৰ পৰা শুনি থাকোঁ হাওৰা ব্ৰিজ। এইখন হাওৰা ব্ৰিজ চাব আহিছোঁ আমি। যাওঁ অলপ। আমি হাওৰা ষ্টেচনলৈ গৈ আছোঁ আণ্ডাৰগ্ৰাউণ্ডেদি। মাটিৰ তলৰ দোকান, মানুহ, দোকান, কিমান যে বজাৰ আছে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু কলিকতাৰ ভিডিঅ' আহি আছে। লগ পাম পিছত।